Hello friend, welcome back to my YouTube channel ABM Educare GK. এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম টেট 2021 ইংলিছ পেডাগজিৰ আমাৰ লেংগুৱেজ টিচিঙৰ যি মেথড আছে সেই মেথডৰ বিষয়ে আলোচনা কৰিম। লেংগুৱেজ টিচিঙৰ আমি বহুত কেইটা মেথড পাওঁ, তথাপি মই কেইটামান ইম্পৰ্টেণ্ট মেথডৰ বিষয়ে আলোচনা কৰিম। আজি আলোচনা কৰিম গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড। বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। অলপ দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড, এই মেথডটো খুবেই ইম্পৰ্টেণ্ট হয়। এই মেথডটো প্ৰপ'জ কৰিছিল প্ৰফেচাৰ কাৰ্ল পাল্টছ। তেখেতে এই মেথডটো প্ৰপ'জ কৰিছিল আৰু এই মেথডটোক ট্ৰেডিশ্যনেল মেথড, ক্লাছিকেল মেথড আৰু অল্ডেষ্ট মেথড বুলিও জনা যায়। আপোনালোকে মনত ৰাখিব, গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডক ট্ৰেডিশ্যনেল, ক্লাছিকেল অৰ অল্ডেষ্ট মেথড বুলিও জনা যায়। এই মেথডটো প্ৰথমতে ইউজ হৈছিল বহু বছৰ আগতেই, যেতিয়া গ্ৰীক আৰু লেটিন ভাষাবিলাক বিভিন্ন দেশৰ মানুহে শিকিবলৈ বা এজ এ ছেকেণ্ড লেংগুৱেজ হিচাপে শিকিবলৈ লৈছিল, তেতিয়া প্ৰথমতে এই মেথডটো ইউজ কৰিছিল। নেক্সট আমি চাওঁ মাদাৰ টাং ইউজ হোৱাইল টিচিং টাৰ্গেট লেংগুৱেজ। টাৰ্গেট লেংগুৱেজ মানে আমি জানো যে টাৰ্গেট লেংগুৱেজ মানে হ'ল ছেকেণ্ড লেংগুৱেজ, যিটো লেংগুৱেজ আমি শিকিম আদাৰ দেন মাদাৰ টাং। টাৰ্গেট লেংগুৱেজ যেতিয়া শিকাবলৈ লয় তেতিয়া মাদাৰ টাং ইউজ কৰে টিচিঙৰ সময়ত। নেক্সট আমি চাওঁ ইন গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড, ষ্টুডেণ্ট ট্ৰান্সলেট লিটাৰেচি এক্সট্ৰেক্ট ফ্ৰম দ্য টাৰ্গেট লেংগুৱেজ ইন টু দিয়াৰ মাদাৰ টাং। যেতিয়াই ষ্টুডেণ্টে এই গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডৰ জৰিয়তে টাৰ্গেট লেংগুৱেজ বা ছেকেণ্ড লেংগুৱেজ শিকে, তেতিয়াই ষ্টুডেণ্টে কি কৰে যে মাদাৰ টাঙলৈ বা টাৰ্গেট লেংগুৱেজটো তেওঁলোকৰ মাতৃভাষালৈ অনুবাদ কৰিহে শিকে। নেক্সট আমি চাওঁ দ্য ষ্টুডেণ্ট ৰিড কম্প্ৰহেনচিভ টেক্সট এণ্ড ট্ৰাই টু ফাইণ্ড ইনফৰমেশ্যন, মেক ইনকুৱাৰেঞ্চেছ এণ্ড ৰিলেটেড টু পাৰ্চনেল এক্সপিৰিয়েঞ্চ। ষ্টুডেণ্টসকলে কি কৰে যে একেবাৰে ব্যাপকভাৱে এই মেথডটোৰ জৰিয়তে ব্যাপকভাৱে টেক্সট অধ্যয়ন কৰে আৰু অধ্যয়ন কৰাৰ ফলত তেওঁলোকে তাৰ পৰা ইনফৰমেশ্যন ফাউণ্ড আউট কৰিবলৈ বিচাৰে আৰু এইটো সেই ইনফৰমেশ্যনখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ লগত, পাৰ্চনেল বা ব্যক্তিগত অভিজ্ঞতাৰ লগত শ্বেয়াৰ এইটো ৰিলেট কৰিব বিচাৰে, ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত ৰিলেট কৰিব বিচাৰে। They find synonym and antonyms for words that occur in the text. তেওঁলোকে যেতিয়া টাৰ্গেট লেংগুৱেজ শিকে আৰু টেক্সট বুকত যিখিনি ৱাৰ্ড থাকে সেই ৱাৰ্ডৰ পৰা তেওঁলোকে সমৰ্থ শব্দ আৰু বিপৰীত শব্দ সেইবিলাক বিচাৰি লয়। নেক্সট আমি চাওঁ they try to understand the grammar structure first and later apply them to example. আৰু এইটো মেথড এটা খুবেই গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল এইটোৱেই যে তেওঁলোকে ষ্টুডেণ্টসকলে প্ৰথমতে গ্ৰামাৰৰ ষ্ট্ৰাকচাৰ শিকে, তাৰপিছতহে তেওঁলোকে সেইটো এক্সাম্পললৈ কি কৰে, কনভাৰ্ট কৰে। এইটো এটা ডিডাক্টিভ মেথড। আপোনালোকে ইণ্ডাক্টিভ আৰু ডিডাক্টিভৰ নাম নিশ্চয় শুনিছে। ইণ্ডাক্টিভ আৰু ডিডাক্টিভ মেথডটো খুবেই প্ৰয়োজন, সেইটো আমি পিছত আলোচনা কৰিম। ডিডাক্টিভত কি হয় যে প্ৰথমতে ৰুল শিকে, তাৰপিছতহে এক্সাম্পললৈ গুচি যায়। আৰু ইণ্ডাক্টিভত কি হয়, প্ৰথমতে এক্সাম্পল, তাৰপিছতহে ৰুললৈ আহে। এইটো গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডটো হ'ল ডিডাক্টিভ মেথড, যিটো আমাৰ ৰুলৰ পৰা এক্সাম্পললৈ গতি কৰে, সেইকাৰণে এইটোক ডিডাক্টিভ মেথড বুলি কোৱা হৈছে। আপোনালোকে মনত ৰাখিব যে গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডটো হয় এটা ডিডাক্টিভ মেথড। নেক্সট ইন গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড, ষ্টুডেণ্ট মেমৰাইজ বায়লিংগুৱেল ভকেবুলাৰিজ, গ্ৰামেটিকেল ৰুলছ এণ্ড গ্ৰামেটিকেল পেৰাডাইগ্ৰাম। যিটো গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড হয়, সেই গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডত ষ্টুডেণ্টে মেমৰাইজ কৰে বায়লিংগুৱেল যিবিলাক ভকেবুলাৰিজ আছে, গ্ৰামাৰ ৰুলছ আছে, গ্ৰামেটিকেল যিবিলাক পেৰাডাইগ্ৰাম আছে, সেইবিলাক সকলোৱে মুখস্থ কৰি লয়। নেক্সট আমি চাওঁ লাৰ্ণাৰ্ছ ইউজুৱেলি ইউজ টু মেমৰাইজ ভকেবুলাৰি টু এপ্লাই ডেম ইন টু চেণ্টেঞ্চ। প্ৰথমতে কি কৰে, লাৰ্ণাৰে যি ভকেবুলাৰি আছে সেই ভকেবুলাৰি প্ৰথমতে মুখস্থ কৰি লয়, তাৰপিছতহে তেওঁলোকে সেইটো চেণ্টেঞ্চ মেকিং কৰে। এইটো ট্ৰেডিশ্যনেল মেথড হয়, সেইকাৰণে এতিয়াও আমাৰ স্কুলবিলাকত এনেকুৱা মেথড চলিয়ে আছে। দে ৰাইট পেৰাগ্ৰাফ এছে চামাৰাইজ অন এ পাৰ্টিকুলাৰ টপিক ইউজিং টাৰ্গেট লেংগুৱেজ। তেওঁলোকে কি কৰে, পেৰাগ্ৰাফ লিখে কিছুমান বা এছে লিখে, সেইবিলাক কিছুমান চামাৰাইজ কৰে, এইবিলাক যিকোনো এটা পাৰ্টিকুলাৰ টপিকত টাৰ্গেট লেংগুৱেজ মানে আপোনালোকে মনত ৰাখিব যে ছেকেণ্ড লেংগুৱেজ আমাৰ যিটো হয়, এই ছেকেণ্ড লেংগুৱেজত সেইবিলাক লিখিবলৈ দিয়া হয়। নেক্সট আমি চাওঁ
The learner identify cognate by learning spelling and sound pattern between mother tongue and target language. মাদাৰ টাং আৰু টাৰ্গেট লেংগুৱেজৰ মাজত এটা সম্পৰ্ক তৈয়াৰ কৰে তেওঁলোকে বিভিন্ন ধৰণৰ স্পেলিং বা চাউণ্ড স্পেলিং আৰু চাউণ্ডৰ জৰিয়তে মাদাৰ টাং আৰু টাৰ্গেট লেংগুৱেজৰ মাজত এটা সম্পৰ্ক তৈয়াৰ কৰি লয়। ড্ৰবেক অফ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড। গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত যি আমাৰ ক্ৰুটি আছে বা দোষ আছে বা ডিমেৰিট আছে, সেই ডিমেৰিটবোৰ যেতিয়া আলোচনা কৰিম তেতিয়া আপোনালোকৰ গ্ৰামাৰ ট্ৰেন্সলেশ্যনৰ মেথডৰ ওপৰত কনচেপ্টটো একেবাৰে ক্লিয়াৰ হৈ যাব। প্ৰথমতে আমি চাই লওঁ। The student get less opportunity to engage in several segments unlike communicative language teaching. ষ্টুডেণ্টৰ এইটো খুবেই কম অপৰচুনিটি বা কম সুবিধা মিলে তেওঁলোকৰ বিভিন্ন ধৰণৰ ছেগমেণ্টৰ লগত কমিউনিকেট কৰাৰ কাৰণে। গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড মেইনলি এ টিচাৰ চেণ্টাৰ মেথড। That's why learner get less opportunity to interact with the teacher. গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডটো যিহেতু এইটো আমাৰ এটা ট্ৰেডিশ্যনেল মেথড হয়, ক্লাছিকেল মেথড হয়, এইটো হ'ল টিচাৰ চেণ্টাৰ মেথড, যিটো শিক্ষক কেন্দ্ৰিক মেথড বুলি কোৱা হয়। টিচাৰ চেণ্টাৰ মেথড হোৱাৰ কাৰণে কি হয় যে ষ্টুডেণ্টসকলে লাৰ্ণাৰসকলে এইটো কম এটা সুবিধা লাভ কৰে এই টিচাৰৰ লগত কমিউনিকেট কৰাৰ বাবে বা টিচাৰৰ লগত ইণ্টাৰেক্ট কৰাৰ বাবে একেবাৰে কম সুবিধা লাভ কৰে। এইটো ওৱান ছাইড মেথড হয়, যিটো অকল টিচাৰসকলে শিকাই যাব আৰু ষ্টুডেণ্টসকলে পেছিভ লাৰ্ণাৰ হৈ শুনিয়ে যাব। নেক্সট আমি চাওঁ। The students are not offered to produce their own sentences in the classroom. ষ্টুডেণ্টসকলক কোনো ধৰণৰ অফাৰ দিয়া নহয়, কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নহয় তেওঁলোকক নিজাকে চেণ্টেন্স মেকিং কৰাৰ কাৰণে ক্লাছৰুমৰ ভিতৰত একেবাৰে সুবিধা প্ৰদান নকৰে। এইটো টিচাৰ চেণ্টাৰ মেথড হয় কাৰণে। নেক্সট আমি চাওঁ। They get less opportunity to develop their speaking and listening skill. আৰু এই মেথডৰ জৰিয়তে গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত কি হয় ষ্টুডেণ্টসকলক বা লাৰ্ণাৰসকলক একেবাৰে সুবিধা প্ৰদান কৰা নহয় বুলিয়ে ক'ব পাৰোঁ স্পিকিং আৰু লিচনিঙৰ ক্ষেত্ৰত। কিন্তু স্পিকিং আৰু লিচনিং আমাক খুবেই গুৰুত্বপূৰ্ণ লেংগুৱেজ টিচিঙৰ বাবে, লেংগুৱেজ লাৰ্ণিঙৰ বাবে স্পিকিং আৰু লিচনিং একেবাৰে প্ৰাইমাৰী এটা আমি স্কিল বুলি ক'ব পাৰোঁ স্পিকিং আৰু লিচনিঙক। এইটোক একেবাৰে নেগলেক্ট কৰা হৈছে, একেবাৰে গুৰুত্ব প্ৰদান কৰা হোৱা নাই গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত। নেক্সট আমি চাওঁ। Oral interaction is avoided in grammar translation method. যিটো আমাৰ অৰেল মৌখিক যিটো ইণ্টাৰেকশ্যন হয় সেই অৰেল ইণ্টাৰেকশ্যনক কি কৰিছে একেবাৰে এভইড কৰিছে এই গ্ৰামাৰ ট্ৰেন্সলেশ্যনৰ মেথডত। ইন গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড একুৰেচি ইন মোৰ এমফাচাইজ দেন ফ্লুৱেঞ্চি। গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডত একুৰেচিৰ ওপৰত গুৰুত্ব দিয়া হৈছে, শুদ্ধতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, কিন্তু ফ্লুৱেঞ্চিৰ ওপৰত সাৱলীলভাৱে যিটো কথা কোৱাৰ ওপৰত একেবাৰে গুৰুত্ব প্ৰদান কৰা হোৱা নাই। কিন্তু আমি এইটোত এটা কথাই ক'ব পাৰোঁ যে আমাৰ যিটো টাৰ্গেট লেংগুৱেজ যিটো সেইটো ভাষাটো শিকা, ভাষা শিকনত আমাৰ ফ্লুৱেঞ্চি খুবেই প্ৰয়োজন হয় বা ভাষা শিকাত আমাৰ কি হয় যিটো স্পিকিং সেই স্পিকিং স্কিলটো খুবেই ডেভেলপ হ'ব লাগে। The learner can develop their reading and writing skill but fail to communicate with the real world. কি হয় লাৰ্ণাৰে তেওঁলোকৰ যিটো ৰিডিং আৰু ৰাইটিং স্কিলত তেওঁলোকে খুবেই ডেভেলপ কৰে, কিন্তু তেওঁলোকে যিটো ৰিয়েল ৱৰ্ল্ড বা যিটো বাস্তৱ পৃথিৱীৰ লগত তেওঁলোকে কমিউনিকেট কৰিব নোৱাৰে বা ফেইল হয়। অনলি টেক্সট বুক আৰ দ্য টিচিং লাৰ্ণিং মেটেৰিয়েলছ। টিচিং লাৰ্ণিং মেটেৰিয়েলছ ভাষা শিক্ষণৰ কাৰণে খুবেই প্ৰয়োজন, কিন্তু সেই টিচিং লাৰ্ণিং মেটেৰিয়েলছ অকল টেক্সট বুককেই ধৰা হয়। আশা কৰোঁ আপোনালোকৰ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথডৰ যিটো কনচেপ্টটো একেবাৰে ক্লিয়াৰ হৈ গৈছে। গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড মেইনলি কি হয়, এইটো হ'ল এটা ট্ৰেডিশ্যনেল মেথড, যিটো মেথড টিচাৰ চেণ্টাৰ হয়। তাৰপিছত এইটো ডিডাক্টিভ হয়, এইটো আপোনালোকে মনত ৰাখিব, য'ত কি কৰা হয় মাদাৰ টাং ইউজ কৰি টাৰ্গেট লেংগুৱেজ শিকোৱা হয়। আৰু এই লেংগুৱেজৰ কি থাকে এই যিটো আমাৰ গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড আছে, গ্ৰামাৰ ট্ৰেন্সলেশ্যন বহুতো প্ৰবেগ আছে, তেওঁলোকে কমিউনিকেট কৰিব নোৱাৰে ৰিয়েল লাইফ ৱৰ্ল্ডৰ লগত। স্পিকিং আৰু লিচনিঙৰ ওপৰত একেবাৰে গুৰুত্ব প্ৰদান কৰা হোৱা নাই। টিচিং লাৰ্ণিং মেটেৰিয়েলছ হিচাপে অকল টেক্সট বুককে ইউজ কৰে, অৰেল কমিউনিকেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাই। এইটো এটা ট্ৰেডিশ্যনেল মেথড হয়, আপোনালোকে মনত ৰাখিব। পৰীক্ষাত যিকোনো ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে এটেম্প কৰিব পাৰিব বুলি মই আশা কৰোঁ। বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।